বন্ধুসকল দেখিছে নহয় কেনেকৈ গছত লমালমে আমবোৰ ধৰিছে। ভাবিলোঁ কেইটামান তাৰ পৰা পাৰিয়ে লওঁ, যিহেতু আমৰে বতৰ, নাখালেনো ক'ত হ'ব নহয় জানো। সেইকাৰণে মই পাৰোঁ হাকুটিৰে আম পাৰোঁহে, নহৰেই নহৰে। অৱশেষত পিছে সৰিল বন্ধুসকল, আমবোৰ পৰা হ'ল। এতিয়া ভাবিলোঁ বাৰীতে থকা কলগছৰ পৰা কলপাত এখন কাটি লওঁ, যিহেতু কলপাতত আম খোৱাৰ জুতিয়েই বেলেগ। কলপাতখন পাৰি এতিয়া মই পানীৰে ধুই লওঁ। আপোনালোকে ভাবিছে যে মই আম লৈ ক'লৈনো যাব ওলাইছোঁ, নহয়নে? মই আজি যামগৈ আম খাবলৈ পথাৰত। আমি যিহেতু গাঁৱৰ মানুহ, পথাৰত গৈ খালে কিবা এটা বেলেগ ভাল লাগে জানেনে। সেইকাৰণে মই লাহে লাহে খোজকাঢ়িতে গৈ আছোঁ পথাৰলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। এতিয়া মই ফাইনেলি পথাৰ আহি পাই গ'লোঁ। পথাৰখন বেছি দূৰত নহয় পিছে আমাৰ পৰা। বন্ধুসকল ভিডিঅ'টো চাই থাকোঁতে এটা কথা কৈ দিওঁ, আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি জনাব দেই। এতিয়া মই আমকেইটা ভাল কৰি ধুই ল'ম। তাৰপিছত লাহে লাহে ধুই মেলি এতিয়া মই কাটিবলৈ ষ্টাৰ্ট কৰিম। আপোনালোকে চাই থাকিব। এতিয়া মই জলদি আমৰ বাকলিবোৰ গুচোৱাত লাগি গ'লোঁ, কিয়নো জলদি খাব লাগে। বহুদিন যে খোৱা নাই নহয়, একদম কিবা এটা যেন খাবৰ কাৰণে খুব ভাল লাগে। বাকলি গুচাই মেলি এতিয়া মই আম কুৰোৱাত লাগি গ'লোঁ। দেখিছেই নহয় যিমান বাৰু স্পীডত কৰি আছোঁ, সোনকালে খালি হ'বই লাগে। খাওঁ বুলি যে জিভাৰ পানী কৰিবলৈ লাগিছে জানেনে। আপোনালোকে এনেকুৱা হয়নে? মাজতে ভাবিলোঁ আমাৰ পিছফালৰ পথাৰখনো আপোনালোকক অলপ দেখুৱাই দিওঁ, নহয় জানো। আপোনালোকে চাওক। আম কুৰা ৰেডি হৈ গ'ল দেখিলেই নহয়। এতিয়া লগত দিছোঁ কেঁচা পকা জলকীয়া, লগতে দিছোঁ অলপ নিমখ। দেখিছেই নহয়। এতিয়া মোৰ আম মাখা ৰেডি হৈ গ'ল। এতিয়া খালি খাবহে লাগে বুজিছে। জলদি কলপাতবোৰ কাটি এতিয়া মই আমবোৰ ভগাই লোৱাত ব্যস্ত হৈ গ'লোঁ। যিহেতু মানুহ এজন নহয়, আমি বহুত কেইজন আছোঁ। বতৰৰ ফল নহয় জানো। এয়া মই মুখত দিছোঁ দেখিছেনে। কি মজা দেখিছে নহয়। সঁচাকৈ আমকেইটা খাবলৈ খুব ভাল আছিল জানেনে। এই যে আমকেইটা আমাৰ নহয় দেই, আমাৰ ওচৰৰে খুৰীদেউ এজনীহঁতৰ।